জীৱনটো পোৱা নোপোৱা আশা আকাংক্ষা হাঁহি বিষাদেৰে পৰিপূৰ্ণ। জীৱনটোক সকলোৱে সুখী কৰি তুলিব বিচাৰে, কিন্তু সকলোৱে সুখী হ'ব পাৰে জানো? আহকচোন বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে জীৱনটোত সুখী কৰি তোলাৰ কেইটামান মহত্বপূৰ্ণ কথাৰ বিষয়ে জানো। দুখনো কাৰ জীৱনত নাহে? কেতিয়াবা বিচ্ছেদৰ ধুমুহাজাকে হৃদয়খনক তছনছ কৰি যায়, আকৌ কেতিয়াবা কাৰোবাক নোপোৱাৰ বেদনাই বুকুখন হাবুডুবু কৰি তোলে। এনে এক বাস্তৱ পৰিস্থিতিত জীৱনৰ লগত হেলা ৰঙে মোকাবিলা কৰিবলৈ প্ৰথমে জীৱনত যুঁজিবলৈ শিকিবই লাগিব। পলৰীয়া হৈ নহয়। নিজৰ জীৱনটোক সকলোতকৈ বেছি ভাল পাওঁ অথবা সকলোতকৈ বেছি নিজক বুজি পাওঁ, এয়া জীৱনৰ চিৰন্তন সত্য কথা। এই কথা বুকুত সযতনে সঠিকভাৱে লৈ ফুৰিলেহে জীৱনৰ আচল অৰ্থ বিচাৰি পোৱা যাব। কেতিয়াবা যদি জীৱনৰ প্ৰতি মোহ হেৰাই যায় অথবা দুখবোৰে যদি বুকুখনি খেঁচি ধৰিব খোজে, তেতিয়া হতাশ হৈ নপৰিব। আন একো নহ'লেও সেই সময়ত নিজক ভাল পাবলৈ শিকা উচিত। জীৱনটো এবাৰহে পোৱা যায়। দুখ সুখবোৰ নাথাকিলে জীৱনটোক আচল অৰ্থ বুজি পোৱা নাযায়। জীৱনৰ অভিজ্ঞতাখিনি কেতিয়াও মচি নেপেলাব। ইয়ে জীৱনটোক সজীৱ কৰি ৰাখে, আগুৱাই যোৱাৰ বাট দেখুৱায়। জীৱনটোক সাৰ্থক কৰি তুলিবৰ বাবে বহু চেষ্টা কৰিব লগা হয়। কেতিয়াবা সফলতাৰ সম্ভৱ হয়, আকৌ কেতিয়াবা নহয়। সেই বুলি নিজৰ জীৱনটোক লৈ দুখী নহ'ব। অনুভৱ কৰি চাব যে আপোনাৰ জীৱনতকৈ জটিল জীৱন এই পৃথিৱীত বহুতেই আছে। গতিকে আপুনি হতাশ নহৈ আগবাঢ়ি যাব।